ঘণ্টামানৰ অভিযান চলিছে। ইয়াতে সৰ্বমুঠ আমি যোৱাকালিৰ পিছত আজি এইটো দ্বিতীয়টো যিটো তেওঁৰ ফ্লেট, এইটো তেওঁৰে ফ্লেট। এইটো যেতিয়া আমি খবৰ পালোঁ সেইমতে আজি তেওঁ এটা ষ্টীলৰ আলমিৰাৰ ভিতৰত 1,17,30,000 টকা কেছ ইয়াতে ৰিকভাৰ কৰা হৈছে। তাৰ উপৰিও যথেষ্টখিনি তেওঁৰ মাটি বাৰীৰ সম্পত্তিৰ ডকুমেণ্টছ ইয়াতে পোৱা হৈছে। সেই গোটেইখিনি আমাৰ এতিয়া চিজ কৰাৰ প্ৰচেছটো আমাৰ চলি আছে। তাত মাটি বাৰী আমি এতিয়ালৈকে পোৱাৰ ভিতৰত ৰহাত প্ৰায় 1 বিঘা মাটি, হোজাইত 4 কঠা 11 লেচা মাটি, গুৱাহাটীতে ইয়াতে যি দেখিছে আপুনি 2টা ফ্লেট। ইয়াৰ উপৰি গুৱাহাটীতে বেলতলাতে এটা প্লট আছে মাটিৰ 1 কঠা 1.67 লেচা আৰু এটুকুৰা মাটি 1 কঠা 10 লেচা মাটি। ইমানখিনি ইতিমধ্যে আমি ডকুমেণ্টছ ইয়াৰ ভিতৰতে পাইছোঁ। এতিয়া দ্বিতীয় যিটো ফ্লেট আমাৰ চাৰ্চ কৰি থকা হৈছে। এই কথাখিনি তেওঁক এতিয়া আমি সোধপোছ কৰিম। সেইটো লৈ পেলাই আমি আমাৰ তদন্ত চলি আছে। গোটেইখিনি তেওঁৰ কিবা ইনভলভমেণ্ট আছে নে নাই তদন্ত যিমতে হয় সেইমতে আমি আগবাঢ়িম। সেইটো আমি এতিয়ালৈকে পোৱা নাই, কিন্তু আমি গম পোৱা মতে তেওঁ এটা থাকিব পাৰে বুলি এটা ইনফৰমেশ্যন আহিছে। সেইমতে আমি চাম, যদি পোৱা যায় সেইটো ৰিকভাৰ কৰা যাব। আমাৰ অনুসন্ধান চলি আছে এই বিষয়ে, আৰু ডিটেইল আৰু ক'ৰবাত আছে নেকি আমি সেইখিনি আৰু অনুসন্ধান, যেনেকৈ আপুনি দেখিছে যোৱাকালিৰ পৰা আগবাঢ়ি আছে আমাৰ অনুসন্ধান। সেইমতে আমি আজি দ্বিতীয়টো ফ্লেটত এইখিনি বস্তু আমি ৰিকভাৰ কৰিছোঁ, আৰু ভৱিষ্যতে আৰু ইয়াৰ পিছত যদি অনুসন্ধান যি ওলাব সেইমতে বাকীখিনি ৰিকভাৰ কৰা। সোণৰ অলংকাৰ ইয়াতে পোৱা নাই। সেইখিনি যিখিনি পোৱা হৈছিলে সেইখিনি আপোনালোকে ইতিমধ্যে জনোৱা হৈছে। সেইটো অনুসন্ধান চলি আছে। আমি আজি যেনেকৈ পালোঁ, আৰু যদি অনুসন্ধানত ওলায় সেইখিনিও আমি চিজ কৰিম সেইমতে। এইখিনি কথা তেওঁ কোৱা নাই। আমাৰ বাকী অন্য যিখিনি আমি অনুসন্ধানতে ওলাইছে সেইখিনি কথা। কালি আমি এইটো গম পোৱা নাছিলোঁ যে এইটো ফ্লেটটো তেওঁৰে হয়। কালি যেতিয়ালৈকে চিজ কৰা হৈছিলে, কালি যিটো আপোনালোকে দেখিছে কাষৰে এইটো ফ্লেটে হয়, যিটো ফ্লেটত তেওঁ আছিলে। সেইখিনিত কালি যি 48 লাখ প্লাছ যিখিনি পোৱা হৈছিলে সেইটো তেওঁৰ থকা ঘৰটোত পোৱা হৈছিলে। এতিয়া পিছত যেতিয়া গম পোৱা হ'ল যে কাষৰ ঘৰটো এইটো ফ্লেটটো তেওঁৰে হয় আৰু তেওঁ খোলখালিয়া ইয়াতেই থাকে, গতিকে সেইমতে আজি আহি ইয়াতে অনুসন্ধান কৰোঁতে চাৰ্চ কৰোঁতে এইখিনি পোৱা হৈছে। সেইখিনি আমি এতিয়া তেওঁৰ কিবা ইনভলভমেণ্ট কিমান আছে কিমান নাই অনুসন্ধানত যিমতে হয় সেইমতে আমি ব্যৱস্থা কৰিম। সেইখিনি আমি এতিয়ালৈকে অনুসন্ধান কৰিম। তেওঁৰ কিমান জড়িত আছে, তেওঁ কিমান জানে নে নাজানে, গোটেইখিনি অনুসন্ধানত যিমতে ওলাব সেইমতে আমি ব্যৱস্থা কৰিম। সেইখিনি আমি আইনী প্ৰক্ৰিয়া মানে যিমানখিনি পাৰে আমাৰ অনুসন্ধানত যিমতে আমাক প্ৰয়োজন হয় সেইমতে আমি ল'ম। সেই প্ৰচিকিউশ্যনৰ সুবিধা মতে যিমানখিনি কৰিব লাগে। থেংক ইউ।